थाखाय आं हामबाय होनदों दा बिथांमोना जोंनि उदालगुरि इलेक्सननिफ्राय इउपिएल हान्जानिफ्राय बिथांमोना थांदों रिउन सारनियाव बिपिएफ हान्जायावहाय खिन्थु बिसोर थांस्रायाखै बिसोरो मा खालामदों जोंसो फाथायहरदों आंजों रायज्लायनानैसो थांदों आं थां आरो हरबावगोन आङो आरो खिन्थु दायो मा खालामदों जों बिसोरखौ 6 तारिख 5 तारिख गेजेराव गासैबो फैगोन नायबाय थाल' रिउन सारा दा खोब ससियेल मिडियायाव होदों खिन्थु होबालाय मा जादों जोंसो फाथायहरदों बिसोरखौ बिसोरनि पलिसिफ्रा मा खालामदों मा मादों बबेथिं थाबायदों माबायदि पलिसि जों कमप्लिट मोनजोबो दा मोननायखायनो जोङो बिसोर जेराव थाङो जों बबे खिथु थांबाय थादों बेनो मेन खोथाया आरोना इउपिएलनि वेबा जाबायदि मोजां बुंनो नांला नों गामि गांखं थांलाय नोङो गासैयावबो नोङो खारि इउपिएल मोननै सिट लानायनि थाखाय रायजोफोरा गाज्रि मोनदों बेखौ बियो जुदि रिउन सारा एक्सुवेलि बुंनो थाङोब्ला जुदि एमएलए गेलेगौमोनब्ला एमसिएलए गेलेनाङामोन रायजोफोरा बेखौसो बुंदों दायो एमसिएलएबो डिपुटि चिफबो नांगौ एमएलएबो नांगौ बेयाव रायजोफोरा दुखु मोनदों जोङो सरासनस्रायै जोंनो प्रेक्टिकेलि जोंनो भुक्तभोगि जोंबो इउपिएल समावहाय जों गुबुन सारनो डिपुटि चिफबो होदों एमएलएबो होदों बेवहाय जों गोबां मानसिफोरा माने लोगो हमनो हायाखै थिग बेबायदिनो जोंनि दायो जुदि देरहायोब्ला रिउन साराबो बेबायदिनो जागोन माने मानसिफोरखौ लोगो हमनो हानाय नङा दायो जोंनि रायजोफ्रा बेखौ लुबैदों रिउन सारा डिपुटि हिसाबै थाथों आरो दिपेन सारा एमएलए हिसाबै थांथों बेखौसो रायजोफ्रा लुबैदों बेनिखायनो जोङो मिथिगौ जों टाउनफोराव जों गिदिंदों आं सासे दुकानदारि आं सासे आबादारि हिसाबै गिदिंदों सोंदों कुनि যাব केनेके बारहावाथ' बुंब्ला बुंनाय मोनथिदों जे गासैबो डिफेन्सारिया হ'ব डिफेन्सारिया যাব কিন্তু দুজন লোৱাৰ কাৰণে আমি খুব বেয়া পাইছে बेफोरबायदि माने टाउननि मानसिफोरा बुंदों आरो गामि गांखंनि मानसिफोरा थिग তেনেকৈ কৈছে মানে সেইকাৰণে আমাৰ বিশ্বাস আছে ৰাইজৰ বিশ্বাস আছে দীপেন বড়াই 100% চিয়'ৰ হৈছে আৰু দীপেন বড়াই এইবাৰত এমএলএ হ'ব এমএলএ হৈ আমাৰ অধিকাৰ আমাৰ সমাজৰ কাৰণে তেখেতে কাম কৰিব আমাৰ এইটো বিশ্বাস আছে কথা সদায়তো বিপিএফটো মিছা কথা কয় চাওক দীপেন বড়াই নিজৰ পেটৰ কাৰণে যদি চিন্তা কৰিলে হয় দীপেন বড়াই এতিয়া আজি কিবা যাব পাৰিলে হয় কি বুলি কয় বিজেপিতো যাব পাৰিলে হয় কিবাতো যাব পাৰিলে হয় বিপিএফ যাব পাৰিলে হয় দীপেন বড়াই কি কৰিছে চিন্তা কৰিছে সবেই মাতিছিলে তাক ইউপিএফ মাতিছিলে তাৰপিছত বিজেপি মাতিছিলে বিপিএফ মাতিছিলে তাক কিয় যোৱা নাই চিন্তা কৰিব লগা ইয়াতে কথা আছে কিয় বুলি ক'লে দীপেন বড়াই নিজৰ পেটৰ কাৰণে চিন্তা কৰা নাই সমূহ ৰাইজৰ কাৰণে তেখেতে চিন্তা কৰিছে সেইকাৰণে BTC হাৰিলেও সেয়া ইউপিএল দলতহে তেখেতে জইন কৰিছে তেতিয়াহ'লে চিন্তা কৰক মানে বিপিএফটো হ'ল মিছা মাতে এই মিছা মাতে ভৱিষ্যত নাই আম টেঙাটো যদি মিঠা বুলি বেচে বজাৰত কেনেকৈ হ'ব সেইকাৰণে চাওক বিপিএফে কি কৰিছে বজাৰত বিপিএফ কৈছে এছ টি লাগে পট্টা লাগে কৈছিলে এতিয়া STও দিব পৰা নাই 6টা জনগোষ্ঠীক আৰু মাটি পট্টা দিম বুলি সেইটোও দিব পৰা নাই আৰু এই যে চেংৰাবিলাকক ইউথবিলাকক কৈছিল যে 2 লাখ টকা দিম বুলি কৈছিল ক'ত দিব পাৰিছে 2 লাখ টকা দিছে ঘৰত বংশকেইটাহে দিছে যিবিলাক ৱাকাৰ তেওঁলোকতহে দিছে এইটো চিধা কথা না আৰু অৰুণোদয়বিলাক কিয় কাটিব লাগে কাটিব নালাগিছিল নহয় দুখীয়াবিলাকে ইমান কষ্ট কৰি পাই আছে কিয় কাটিছে আমাৰ ইউপিএল চৰকাৰে এনেকৈ কৰা নাছিলে চব মানুহক আমি দিছিলে আৰু আইৱে বুলি কথা এটা আইবিলাক মানে জিঅ'টেকে কৰা নাই এইবিলাক কিয় কৰিব লাগে এইটোতো নিজৰ বিপিএফৰ পইচা নহয় এইটো চেণ্ট্ৰেল ফাণ্ডৰ পইচা এইটো ষ্টেটৰ পইচা এইটো মামাহে দিছে এই কিয় এনেকৈ কাটিব লাগে সেইকাৰণে বেয়া হৈছে সেইকাৰণে চবে ৰাইজে গম পাইছে এইবাৰত এই এমএলএ ইলেকশ্যনত বিপিএফ শিক্ষা দিব এইটো 100% চিয়'ৰ ৰাইজক শিক্ষা দিবই দিব সেইটো 100% চিয়'ৰ সেইকাৰণে চিন্তা কৰিব লগা নাই আমাৰ যিমানখিনি BTCত 15টা এমএলএ কেণ্ডিডেট উঠাইছে ইয়াত মোটামুটি আমি 10টা বা 12টালৈ জিতাটো সম্ভৱ আছে সেইকাৰণে আমাৰ ওদালগুৰিতো টেনশ্যন নাই ওদালগুৰিটো জিতিবই টংলা জিতিবই ভেৰগাঁও জিতিবই অলপ কিবা হৈ আছে মাজবাটত অলপ উল্টা পাল্টা হৈ আছে কিন্তু এতিয়া মাজবাটত বুলি শুনা পাই আছোঁ ৰিহন দৈমাৰী বোলে চৰম বড়াই বোলে হাৰাব বোলে এনেকৈ বোলে মানুহ পঠাইছে মানে হাৰাব লাগে বোলে তেওঁলোকৰ মিনিষ্টাৰত কিবা হৈ আছে লাগে যদি ৰিহন দৈমাৰী যদি জিতি যায় চৰম বড়াই মিনিষ্টাৰ নাপায় এতিয়া সিহঁতৰ মাজত অলপ উল্টা পাল্টা হৈ আছে সেইকাৰণে আমি আশাবাদী ওদালগুৰিত দীপেন বড়াই জিতাটো 100% চিয়'ৰ